ধুবুৰীৰ এইগৰাকী নিৰ্দলীয় প্ৰাৰ্থী নাম শুকুৰ আলী AIDFৰ প্ৰধান বদৰুদ্দিন আজমলক হেনো 9 লাখ ভোটত পৰাজিত কৰিব শুকুৰ আলীয়ে ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজত এনেদৰে এই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ শুকুৰ আলীৰ দেশৰ প্ৰধানমন্ত্ৰী যদি চাই ঢুকানি হ'ব পাৰে এজন সাধাৰণ ঘৰৰ ল'ৰাই কিয় সাংসদ হোৱা সপোন দেখিব নোৱাৰিব ৰাইজে দিছে যথেষ্ট আশীৰ্বাদ আমার ডেভেলপমেন্টের কাম হবই লাগিব আমি যে সমস্যা ভুগি আছো এই সমস্যা সমাধান হব লাগিব আমার লোক দেখিছে যে আমি কংগ্রেসে এরপর জিকাইছো এইভাবে জিকাইছো আমি গ্রহণের সমস্যা প্রদর্শন কেতিয়া হওয়া নাই কিছুমান নেতাবিলাকে কৈছে বাহৰ খুঁটি দিছে বা আমাৰ আৰচিচি যদি আমাক খুঁটি দি আমাৰ পানীখন দেখতে হৈছে আমাৰ পানীখন কি হোৱাৰ কাৰণে একফালে কি হৈছে আনফালে পৰা ভাঙি আছে সেইবিলাক কাৰণে সমস্যা সমাধান নহয় ধুবুৰী যি নিচিনা প্ৰদৰ্শন হৈছে আমি সেইটো নিচিনা প্ৰদৰ্শন কৰিম বাকী জীৱনত যাতে এতিয়া আমাৰ কেতিয়া ভাঙি নাযায় আমি তাৰ পৰা জানি কেতিয়া আমাৰ নহয় আজি আপোনালোকে চাওক এতিয়া যদি আমি এটা ৰোগী বা কিবা এটা হয় আমি হাসপাতালত যদি ধুবুৰী যাব লগা আমাৰ এতিয়া নাই আমাৰ কোনো ব্যৱস্থা আমাৰ এক্সিডেন্ট হৈ যাব সময় আছে আমি এইটো মানে কৈছো যে আমি এইটো আমি ৰাস্তা ঘাট স্কুল কলেজ নহয় আমি সকলোৱে বোলে মই আগবঢ়াই আহিছো মই সকলোৱে কাম কৰিবলৈ বাধ্য হৈছো আপোনালোকক মই কাম কৰিলে বিপুল ভোটত জিকাব বুলি মই আহ্বান কৰিছো আপোনালোকে আপোনাৰ ল'ৰা হিচাপত আহিছো আপোনাৰ সৰু ভাই হিচাপত মই কি হৈছো আমি সেইখন কৰিম আৰু এটা মই আমি যেটো দেখা পালো যে আমি আমি এটা যুগ পাইছো যে আমাৰ বিটিসি যে আমাৰ ইউপিএলক সমৰ্থন কৰিছে যিহেতু ইউপিএলক কৈ মাতি আছে যে আমাৰ বিটিসি আমি এতিয়া আকৌ কাৰ্যকৰী কৰিম তেখেতে মাতি আছে তেখেতৰ লগত 4টা সংগঠন আছে এটা হ'ল এফজু এনডিএফপি আৰু জেএমসি আৰু এনডিএফপি এই 4টা সংগঠন তেখেতক মাতি আছে তেখেতৰ এফজুৰ লগত তেখেতে কৈছে এরপরে কৈছো যে এতিয়া আমাৰ সমস্যা সমাধান নাই আমি জিকিলে আমি এটি কৈছো নদী ভাঙার যি প্রদর্শন আমি দিম আৰু আমাৰ যি বানবাৰী মসজিদৰ নিৰ্মাণ নহয় যি সমস্যা আছে আমি সেই সমস্যা সমাধান কৰিব